নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আমি আহিছোঁ আজি গোৱালপাৰা জিলাৰ স্বচ্ছ গাঁও তথা ক্লিনেষ্ট ভিলেজ ৰাংছাপাৰালৈ। অসমৰ সবাতোকৈ স্বচ্ছ গাঁও তথা ক্লিনেষ্ট ভিলেজ হিচাপত অসম চৰকাৰে স্বীকৃতিপ্ৰাপ্ত এই গাঁওখনৰ কেনে পৰিৱেশ, আহকচোন আমি এবাৰ চৌপাশ চাই লওঁ। আপোনালোকে প্ৰথমতে গৈ কেনে এইখিনি পাব আৰু ইয়াতে গাড়ীবিলাক পাৰ্কিং কৰিব লাগিব। আৰু গাঁওবিলাকত প্ৰতি ঘৰ মানুহে নিজৰ নিজৰ চৌহদবিলাক যথেষ্ট চাফাকৈ ৰাখিছে আৰু প্ৰতি ঘৰ মানুহৰে ঘৰবিলাক একেবাৰে পৰিপাটিকৈ ৰাখিছে। লগতে ভালকৈ বাঁহৰ জেওৰা দি ফুলনি দি সজাই ৰাখিছে। এতিয়া আমি গাঁওখনৰে এখন মানুহ ঘৰত নাৰ্চাৰী ৰূপে বনাই তুলিছে আৰু আমি সেই নাৰ্চাৰীখনলৈ আগবাঢ়ো বলক। চাওঁ এনে এটা সুন্দৰ পৰিৱেশ। প্ৰতিখন গাঁৱত বা প্ৰতিখন গাঁৱতে যদি আমি সকলোৱে এনেধৰণৰ এটা পৰিৱেশ গঢ়ি তোলোঁ, তেতিয়াহ'লে আমাৰ গোটেই অসমখন এখন পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ'ব আৰু আমি সকলোৱে আমাৰ যি মানসিকতা আৰু স্বাস্থ্য সদায় ভাল থাকিব। চাওক ধুনীয়া এখন নাৰ্চাৰী, নানা ধৰণৰ ফল ফুলৰ গছ পোৱা যায়। চাওক আহক আপোনালোকে সকলোৱে গোৱালপাৰালৈ ৰাংছাপাৰা চাই যাওক। আপোনালোকে আহিলে ইয়াৰ পৰা কিনি লৈ যাব পাৰে ফুলনি গছ ফুলৰ পুলিবিলাক আৰু চাই যাব কেনে পৰিৱেশ। এইটো এটা নাৰ্চাৰী। চাওক কি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। গতিকে গাঁৱৰ তেনেকৈ এটা পৰিৱেশ চাওক। প্ৰতিঘৰ মানুহে তেনেকৈ পৰ্যটনথলীৰ ৰূপত দোকান পোহাৰ বনাই ৰাখিছে পৰ্যটনথলীৰ ৰূপত। গতিকে আপোনালোকে আহক আৰু চাই যাওক এবাৰ। কিছুমান চাংঘৰ আপোনালোকে নিশ্চয় দেখা পাইছে। চাওক প্ৰতিঘৰ মানুহৰে সন্মুখত জেওৰা লগতে ফুলনি আৰু কিমান এটা পলিথিনো পৰি থকা নাই, ইয়াতে ডাষ্টবিনৰ ব্যৱস্থা আছে। চাওক এইখন অসমৰ এখন আদৰ্শ গাঁও। আপোনালোকে আহক আৰু চাই চাওক। ধন্যবাদ। যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'ব।